নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল আছামিজ হেল্থ এণ্ড বিউটি চেনেললৈ মই আপোনালোকক আকৌ এবাৰ স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত মই এনেকুৱা এটা ফেচ পেক লৈ আহিছোঁ, যিটো ফেচ পেক খুবেই দৰকাৰী ঠাণ্ডা দিনত। ঠাণ্ডা দিনকেইটাৰ কাৰণে আপোনালোকৰ বাবে এই ফেচ পেকটো খুবেই দৰকাৰী হ'ব। আৰু এই ফেচ পেকটো খুবেই সহজ। আপোনালোকে ঘৰুৱা কেইটামান বস্তুৰে ঘৰতে তৈয়াৰ কৰি আপোনালোকৰ ঠাণ্ডা দিনকেইটাত ব্যৱহাৰ কৰি মুখখন সুন্দৰ, উজ্জ্বল আৰু বগা কৰি তুলিব পাৰিব। এই ফেচ পেকটো যদি সপ্তাহত দুবাৰকৈ ব্যৱহাৰ কৰে, আপোনালোকে দেখিব যে ঠাণ্ডা দিনকেইটাত মুখখন উজ্জ্বল আৰু বগা হৈ উঠিব। তেনেহ'লে আহকচোন চাওঁ আমাক কি সামগ্ৰী লাগিব এই ফেচ পেকটোৰ কাৰণে। তাৰ কাৰণে লাগিব বেচন 2 চামুচ, হালধি গুড়ি আধা চামুচ, মৌজোল 1 চামুচ, গাখীৰ প্ৰয়োজন অনুসৰি আৰু এল'ভেৰা জেল 1 চামুচ। আটাইকেইটা সামগ্ৰী ভালদৰে মিহলি কৰি লওক আৰু মুখত লগাই লওক। পৰিষ্কাৰ ঠাণ্ডা পানীৰে প্ৰথমতে মুখখন ধুই লওক আৰু 15-20 মিনিট ৰখাৰ পিছত যেতিয়া শুকাই যাব তেতিয়া ধুই পেলাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।